ক'ত গ'লা অ' কাহ্না কাহ্না খুড়া কি হ'ল? চাওকচোন ৰাতিপুৱাই ক'ত গ'ল মাখনো খোৱা নাই আজি ৰাতিপুৱাই ক'ত বা গ'ল খুড়া তুমি মিছাতে চিন্তা কৰিছা আমাৰ কানাইৰ একো নহয় গোপ শিশুসকলৰ লগতে আছে চাগে সি সময়ত সি ওলাবহি ৰাধা ইমান মন মাৰি কিয় আছা আজি কৃষ্ণই বাঁহী বজাই শুনোৱা নাই নেকি মোৰ আগত কৃষ্ণৰ কথা নকবা কি হ'ল ৰাধা ইমান খং কিয় ইমান অভিমান কিয় ক'তনো মই খং কৰিলোঁ ক'তনো মই অভিমান তোমাৰ মুখত খং অভিমানৰ পোহৰে জিলিকি আছে আজি চাগে কৃষ্ণই ৰাধাক এৰি বেলেগ গোপীৰ সন্মুখত বাঁহী বজাই আছে মুঠতে কৃষ্ণৰ কথা মোৰ সন্মুখত নকবা ৰাধাৰ খংচোন একেবাৰে মূৰৰ ওপৰ পাইছেগৈ ৰাধা তোমাৰ কৃষ্ণ এতিয়া তোমাৰ হৈ থকা নাই নকবাও নহ'লে যে ৰাধাৰ দুনানেৰে গংগা যমুনা বব ধৰিব নহয়নে ৰাধা উফ তোমালোকে মনে মনে থাকাচোন আমি ভালদৰেই স্নান কৰিলোঁ কিন্তু তুমিহে কৃষ্ণৰ চিন্তাত স্নান কৰিব এৰি পানীৰ মাজতে থিয় দি আছা ৰাধা ৰাধা ললিতা আমাৰ বস্ত্ৰ বস্ত্ৰকোট মানে নদীৰ ঘাটতে আছে ভালদৰে চোৱাচোন আমিচোন সকলোৱে নদীৰ পাৰতে থৈ আহিছিলোঁ ক'লৈ গ'ল বস্ত্ৰ অবিহনে আমি ঘৰলৈ কেনেকৈ যাম হে নাৰায়ণ কৃপা কৰা কৃষ্ণ 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 ৰাধা কৃষ্ণক চোৱাচোন কৃষ্ণৰ লগতে আমাৰ বস্ত্ৰবোৰ কৃষ্ণ কৃষ্ণ কি হ'ল মোৰ মৰমৰ ৰাধা তুমি এইবোৰ কি কৰিছা মই কি কৰিলোঁ মইচোন বাঁহী বজাই তোমালোকক শুনাই আছোঁ আমাৰ বস্ত্ৰবোৰ তোমাৰ মই ওচৰত যে ভাবিছোঁ তোমালোকক বস্ত্ৰৰ প্ৰয়োজন নাই সেইকাৰণে লৈ কৃষ্ণ আহিছোঁ তুমি ইমান নিলাজ এইবোৰ কি কৈ আছা তোমালোকক বস্ত্ৰবোৰ লাগিব নেকি তুমি এইবোৰ কি কৈ আছা কৃষ্ণ বস্ত্ৰ অবিহনে আমি নদীৰ পৰা বাহিৰলৈ কেনেকৈ যাম? যেনেকৈ নদীৰ ঘাটৰ পৰা নদীলৈ গৈছা বস্ত্ৰহীন হৈ তেনেকৈ আহা নদীৰ পৰাও তেতিয়াতো কোনো নাছিল কিন্তু এতিয়া তুমি আছা আমি কেনেকৈ যাম কোনে ক'লে তেতিয়া কোনো নাছিল বুলি গছ গছনি চৰাই চিৰিকটি আকাশ সূৰ্য সেই গোবৰ্ধন পৰ্বতখনো নাছিলে নেকি তেতিয়া তোমালোকৰ লাজ লগা নাছিল প্ৰকৃতিয়ে তোমালোকক চাই আছিল আৰু এতিয়া মই আছোঁ কাৰণে তোমালোকৰ লাজ লাগিছে বস্ত্ৰ লাগে যদি যেনেকৈ নদীৰ মাজত গৈছিলা তেনেকৈ ওলাই তেনেকুৱা নকৰিবা কৃষ্ণ আমাৰ ভুল হৈছে আমাক ক্ষমা কৰি দিয়া ক্ষমা কৰি দিয়া কৃষ্ণ আমাৰ বস্ত্ৰ আমাক ঘূৰাই দিয়া কেতিয়াও নিৰ্বস্ত্ৰ হৈ স্নান কৰিব নালাগে তোমালোকে ভাবা যে কোনো নেদেখে কিন্তু প্ৰকৃতি দেখে কি মোৰ কৃষ্ণই গোপীসকলৰ বস্ত্ৰ হৰণ কৰিছে কি কৰিম মই মোৰ কথা নুশুনে